এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। দক্ষিণ কামৰূপৰ বৰিহাট অঞ্চলত 3, 4, 5 ফেব্ৰুৱাৰী 2022 তিনিদিনীয়া কাৰ্যসূচী এটা অনুষ্ঠান আয়োজিত হ'ব। বিহু মহোৎসৱ আয়োজন কৰিছে তেওঁলোকে। বলক আমৰঙ্গা বৰিহাটত অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ সহযোগত ঐক্যতাৰ নামেৰে এক বিহু মহোৎসৱ উদযাপন কৰিছে। তিনিদিনীয়া এক বিশাল আয়োজন কৰিছে ইয়াতে। খুব ভাল লাগিছে পৰিৱেশটো আৰু আমি সকলোৱে অসমীয়া যিহেতু বিহু বুলি ক'লে আমি ৰ'বই নোৱাৰোঁ। বিহু বুলি ক'লে আমি অকল অসমীয়া বিহুটোৱে জানো, কিন্তু ইয়াত অসমৰ যিমান জনগোষ্ঠী আছে প্ৰত্যেকটো জনগোষ্ঠীৰে বিহু যি ধৰণে উদযাপন কৰিছে তাক প্ৰদৰ্শন কৰা হ'ব। আৰু ইয়াতে বিভিন্ন ধৰণৰ কলা সংস্কৃতি আয়োজিত হৈ থাকে আৰু এনে এক স্থানত মই নিজে আজি উপস্থিত থাকিব পাই ভাল লাগিছে। গোলাঘাট কি ডেন্স হয় আপোনালোকৰ? কি হৈছে? চুতীয়া ডেন্স। জেগাখিনি হৈছে মানে হেৰি এইখিনি জাগিৰোডৰ পৰা কি ডান্স হ'ব আপোনালোকৰ? তিৱা। পাৰফৰ্ম কৰি সঁচাকৈ ভাল লাগিল আৰু জীৱনৰ প্ৰথমবাৰ এনেকৈ ধৰণৰ পাৰফৰ্ম কৰিছোঁ। আৰু যিখিনি মোৰ সহশিল্পীসকল
তেওঁলোক আজি ইমান ধুনীয়াকৈ পাৰফৰ্ম কৰিছে, মোৰ খুবেই ভাল লাগিছে। সুন্দৰ কাৰ্যসূচী আমি অংশগ্ৰহণ কৰিব পৰা অতিকৈ আনন্দিত হৈছোঁ আৰু আমি সেইটো তিনিচুকীয়াৰ পৰা আজি মৰাণ জনগোষ্ঠীতে আজি এই কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰাৰ বাবে আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰক অত্যন্ত ধন্যবাদ জ্ঞাপন কৰিছোঁ।